हेलो फ्रेंड्स स्वागतम জানাইছো এমআই ডিজিটেল সার্ভিসলৈ বন্ধুসকল আপোনালোকে যিসকলে ভোটাৰ আইডি কাৰেকশ্যন কৰিছিলে বা ঘৰ নম্বৰ হলাইছিলে সেই সকলৰ ভোটাৰ তালিকাখন কেনেকুৱা আছে বৰ্তমান আৰু হেতু কেনেকৈ ডাউনলোড কৰিব নতুন ভোটাৰ তালিকা তাকে লৈ আজি আমাৰ এই ভিডিও আহক ভিডিওটো আৰম্ভ কৰো আপোনালোকে মোবাইলত বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব খোলাৰ পিছত ইয়াতে CEO আসাম লিখি সাৰ্চ কৰি দিব ইয়াতে চাব চিফ ইলেক্টৰাল অফিচাৰ আসাম ওপৰত যেটো CEO আসাম পৰ্টেল আছে ইয়াতে ক্লিক কৰিব ইয়াৰ পিছত এইটো পেজ পাব এইটো পেজ আহাৰ পিছত অকমান স্ক্ৰল কৰিব তলত চাব পাৰিব ইয়াতে PDF ইলেক্ট্ৰাল রোলস ইয়াতে ক্লিক কৰিব এতে নতুন এটা ট্যাব খুল খাব ইয়াতে চাব পাৰিব ডিস্ট্ৰিক্ট LAC পোলিং ষ্টেচন মাদাৰ ৰোল সাপ্লিমেন্ট ৰোল এনেকৈ দিয়া আছে ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় তাৰ পিছত LAC যোনটো আপোনাৰ বিধানসভা সমষ্টি ইয়াতে সিলেক্ট কৰি ল'ব ইয়াৰ পিছত পোলিং ষ্টেচন সিলেক্ট কৰি ল'ব এটো মাদাৰ ৰোল নহলে সাপ্লিমেন্ট ৰোল আপনি যোনটো ইচ্ছা হেতু ৰাখিব পাৰে একো প্ৰবলেম নাই ইয়াতে আপুনি এই ইয়াতে যি ক্যাপচা দিয়া আছে 66 + 8 এটো কিমান হ'ব ইয়াতে বহাই দিব তাৰ পিছত ভিউ ৰোলত ক্লিক কৰিব এই PDF ডাউনলোড হৈছে এটা সব গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে সেন্টাৰৰ নাম ঠিকনা ইয়াৰ পিছত ইয়াতে চাব পাৰিব আপোনাৰ ঘৰৰ নম্বৰ আৰু কি কাৰেকশ্যন কৰিছিলে গোটেইখিনি ইয়াতে চাব পাৰিব সো আজি ভিডিওটো ইমানে ধন্যবাদ বন্ধুসকল আমি বনোৱা ভিডিওবোৰ চাই আপুনি যদি উপকৃত হয় বা ভাল লাগে তেহলে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰত লাইক কমেন্ট কৰি আমাক উৎসাহ দিবলৈ অনুৰোধ জনালো ধন্যবাদ টিম MDS